আৰু মইতো ভাবো এতিয়া আৰু দুখ লগা কথা এতিয়া যদি এই সব বস্তু ইমিডিয়েট ষ্টাৰ্ট নহয় মইতো এতিয়াও কওঁ ইলেকশ্যনৰ পিছত এইটো শেষ ইলেকশ্যনৰ পিছত কিন্তু আৰু শেষ মই কৈছো আমি এই ৬-৭জন মানুহ চিঞৰি থাকিম ৰাস্তাত কিন্তু আৰু আমাকো সেই শিলগুটি ঠুকুৰাই দি ভৰি যেনেকে ঠুকুৰাই শিলগুটি মাৰি দি আমাকো চিটিকাই পঠাব কৰক আপোনালোকে সব কৰি থাকক কাম কৰি থাকক চাকৰি কৰক বিজনেছ কৰক ডু এভৰিথিং ডু ইয়ৰ পাৰ্টিৰ ৱৰ্ক আহিছে ইলেকশ্যন য়েছ তাৰ মাজত কিয় জুবিন গাৰ্গৰ কথাটো পাহৰি গ'ল ৱাই সেইকাৰণে চক এটা গোট মুঠিটো যে একগোট হয় ন কোনো ৰখাব নোৱাৰে কিন্তু মই কৈ দিলোঁ সব মোৰ ৰিকুৱেষ্ট আহ্বান হাতযোৰ কৰি কৈছোঁ অসম ৰাইজক এভৰিবডি ইটছ এণ্ড এভৰি পাৰ্চন যোনে অলপ হ'লেও জুবিন গাৰ্গক ভাল পাইছিল বা দুখ কৰি আছে বা বিচাৰিছিল যে এইটো ন্যায় পাওক আপোনালোকে মাত মাতক আৰু আমি সবে মিলি মাত মাতিলেহে আমি ভাবো ইয়াত জলদি আমি এটা কিবা সলিউশ্যন পাম আৰু যিটো কাৰণে মই জানো প্ৰত্যেকজন মানুহ আমি ৰখি আছো সেইকাৰণে প্লিজ আকৌ এটা ৰিকুৱেষ্ট টু আৱাৰ অনাৰেবল চিফ মিনিষ্টাৰ ছাৰ প্লিজ টেক ইমিডিয়েট একশ্যনছ ইমিডিয়েট আমাৰ টিম বনাওক বেলেগৰ টিম ষ্ট্ৰং হৈ ৰেডি হৈ বহি আছে আমাৰ টিমেই নাই ছেকেণ্ড কথা স্পেচিয়েল কোৰ্টটো দিয়ক আৰু থাৰ্ড কথা মই ইটছ এণ্ড এভৰি আছামিজ পিপল আই এম টকিং এবাউট পিপল ইন আছামিজ এণ্ড পিপল ষ্টেইং ইন আছাম দে মাইট বি আছামিজ অৰ নট সবেই জুবিনক ভাল পাইছিল সেইকাৰণে মই অকল অসমীয়া বুলি নকওঁ অসমত থকা প্ৰত্যেকজন মানুহক মই হাতযোৰ কৰি কৈছোঁ আপোনালোকে